খেপো এই তোৰ দেখোন মানুহজনে সদায় ফোন কৰি এটা কথাই কয় তই হেনো আজিকালি কাম বন নকৰ আৰু বোলে চুলাই খাই ঘূৰি ফুৰা কথাটো হয় নাই মোৰ লগত চুলাই খোৱাটো বেলেগ কথা দেই তই হেনো অকল কাম বন নকৰ আৰু চুলাই খাই ঘূৰি ফুৰা মানে কাৰণটো কি মানে সেই কি ক মোৰ সমান সুখী মানুহৰ পৃথিৱীত আছে নেকি মই লাগতিয়াল সকলোকে পাই আছো আৰু কিয় কাম কৰিব লাগে কিয় চৰকাৰে ইমান ধুনীয়া ধুনীয়া আঁচনি দিছে মই এতিয়া একো কামেই কৰিব নালাগে হয়নে মই সাংঘাতিক কথা ক'লি বাৰু তইনো কি পাওঁ মানে তইনো কাম বনটো কৰিব লাগে ন কাম বনটো কৰিব লাগে চৰকাৰে মোক সকলো ফালৰ পৰাই সুবিধা দিছে সকলো ফালৰ পৰাই সুবিধা পাই আছো বাবে মই আজিকালি কাম বন নকৰোঁ খেতি পথাৰ একো নকৰোঁ জাষ্ট ৰাতিপুৱা গধূলি অকণ মদ অকণ খাওঁ বাকী একো নকৰোঁ সেইটো কাৰণে মানুহজনে মোলৈ মাজে মাজে ফোন কৰে তই বান্ধৱী কিবা কৈছা নেকি নাই নাই একো নাই তোমাৰ কথা মানুহজনে বৰ ধুনীয়া ধুনীয়াকৈ কয় মোক সেইটো কাৰণে মই ভাল পাইছোঁ আৰু হেৰি নহয় তুমি কিহৰ কাৰণে কাম বন এৰি দিলা কোৱাচোন চৰকাৰে তোমাক কি সুবিধা দিলে তুমি যে কাম বন এৰি পুৰা একদম ধোট বনি গ'লা মোৰ মানুহজনী 1000 টকা অৰুণোদয় পায় আৰু অৰুণোদয় লিষ্টখনতো দেখিছাই পুৰা লিষ্টততো একদম এইটো জেড সম্পূৰ্ণ খোৱা বস্তু লিষ্ট আছে খোৱা বস্তু কিনাৰ প্ৰয়োজনেই নাই আৰু আমি আৰু কি গম পাইছা নাই পিঁয়াজটো আমাৰ অসমৰ মানুহ নাখায় গতিকে আমাৰ অসমৰ মানুহে মিঠি পিঠিয়ে খায় গতিকে পিঁয়াজটো দৰকাৰ আৰু মিঠাতেলটো কি গম পাইছা নাই মিঠাতেলটো তোমাৰ 1 লিটাৰ লৈ আনো মোৰ 8 মাহ 9 মাহলৈ গুচি যায় মিঠাতেল 8 9 মাহলৈ 1 লিটাৰ তুমি কি কোৱা হে কিয় বস্তু ইমান দাম মাৰিছে মিঠাতেল যদি আমি 200-250 টকা কিনিবলৈ ক'ৰ পৰা হ'ব 1000 টকাত 1000 টকাৰ অৰুণোদয় পাওঁ গতিকে আমি এটুক মিঠাতেল লওঁ নিমখ অকণৰ সৈতে খাই থাকোঁ আৰু মানে তাৰপৰা বুজিছা নাই আমি এতিয়া কৃষকৰ 2000 টকা পাওঁ 2000 টকা কৃষকত পাওঁ পুৰা আমি আধিলে দি দিওঁ খেতি আধিলে দি দিওঁ বছৰেকৰ মই ধানকেইটা পাওঁ কৃষকৰ পইচা 2000 পাওঁ 2000 টকাটো মোৰ চুলাই খাওঁতে গুচিয়ে যায় এইটো মানুহজনীকতো মই কৃষকৰ পইচা এটকাও নিদিওঁ আমি ফ্ৰীকে চাউলটো পাওঁৱেই গতিকে ইমান কষ্ট কৰিবলৈ কি দৰকাৰ আধি দি দিওঁ আধি দিয়া ধানে আমাৰ যিখিনি আটা আতিব নটাখিনি আপোনাৰ হেৰি নহয় আমাৰ এই চৰকাৰী চাউলটো পাওঁ নহয় গতিকে হৈ যায় আৰু প্ৰব্লেম নাই বাকী কাৰেণ্ট গেছটো তোমাৰ আমাৰ ফ্ৰীকে দি দিলে তাৰপাছত আমাৰ মাহে 850 টকা 800 900 1000 1200 টকাকৈ বঢ়াই এতিয়া গেছৰ পইচা নি আছে এতিয়া গেছৰ পইচা দাম বঢ়াই নি আছে এতিয়া সেইকাৰণে গেছ এটা থৈ দিছোঁ মানে এতিয়া গেছ নবনাওঁ ফ্ৰীকে চৰকাৰে পালোঁ কিন্তু এতিয়া আমি উপায় নাই আমাৰ পইচা পাতি নাই ভৰাবলৈ এতিয়া চুলাই খাবলৈকে পইচা নাই ক'ত গেছ ভৰাবলৈ পইচা হ'ব বাকী মোৰ ভাগৰ ল'ৰা ছোৱালী 7টা গতিকে সিহঁতক খোৱা খৰচটো প্ৰয়োজন নাই আগবেলা অংগনবাড়ীত যায় পাছবেলা চব ডাঙৰ কেইটা যায় LP স্কুল ME স্কুলত সিহঁতৰ খানা ফ্ৰী গতিকে পঢ়াৰ খৰচ নাই খৰচ নাই গতিকে মই এটা কথা তোমাক কওঁ যে তুমি চৰকাৰ সহযোগ কৰি দিয়া তোমাক চৰকাৰে ধোট বনাই দিব ধোট বনাই দিব আহিছে চৰকাৰে তোমাক ৰেহাই কৰি দিব তোমাক চৰকাৰে একদম পুৰা কামৰ পৰা ৰেহাই কৰিব মন ফ্ৰী কৰিব তুমি চুলাই খাবলৈ সময় পাবা তুমি মিটিৰ ঘৰত ফুৰিবলৈ সময় পাবা গতিকে মই যে কওঁ তুমি একদম সহযোগ কৰি যোৱা আৰু মোৰ সমান বিন্দাছ মানুহে পৃথিৱীত নাই মই সকলো আঁচনিয়ে পাইছোঁ গতিকে মোৰ আঁচনি বছৰ আকৌ মই কিয় কাম কৰিব লাগে দেখিছা মই কাৰোবাৰ কাম কৰিবলৈ যোৱা তোমাতকৈ মই বিন্দাছ আছোঁ তেতিয়া মোৰ মানুহজনী কিমান ফৰকাল হাঁহি মুখে থাকে দেখিছা নাই তুমি হয় নেকি তেতিয়াহ'লে ময়ো আজিৰ পৰা তোমাৰ কামটোহে কৰিব লাগিব গম পাইছা এইবোৰ কাম বন কৰি লাভ নাই গতিকে ময়ো মানে ধৰি লোৱা গম পাইছা ইমানবোৰ কষ্ট কৰোঁ মই একেহে মানে গম পাইছা নাই তাতকৈ মই ধুনীয়াকৈ একদম আমাৰ আঁচনি কেইটামান লৈ ল'লে কোনো প্ৰব্লেম নাই গম পাইছানে তুমি নোৱাৰা